আজি ধন খৰচৰ ক্ষেত্ৰত সাৱধান হওক এইসমূহ ৰাশিৰ লোক, কিন্তু কৰ্মক্ষেত্ৰত সফলতা পাব এইসমূহ ৰাশিৰ জাতক জাতিকাই। চাওক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 28 ফেব্ৰুৱাৰী ৰাশিফল। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ এনেকুৱা এটা বিজ্ঞান যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। দিনটোৰ আৰম্ভণিতেই চাই লওক আপোনাৰ 28 ফেব্ৰুৱাৰীৰ ৰাশিফল। জনাব ওলাইছোঁ মেঘ ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত মেঘ ৰাশিৰ লোকৰ বাবে প্ৰগতি দিন। আপুনি আপোনাৰ চিন্তাধাৰাত অধিক স্পষ্টতা অনুভৱ কৰিব, যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। এইবাৰ আপুনি আপোনাৰ অন্তৰ্নিহিত চিন্তা আৰু অনুভৱ গভীৰতালৈ যোৱাৰ সুযোগ পাব। আপুনি আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ভাৰসাম্য সৃষ্টি কৰাত মনোনিৱেশ কৰা উচিত। বিত্তীয়ৰ ক্ষেত্ৰত সাৱধান হওক আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আপোনাৰ শক্তি আৰু উৎসাহে আনক অনুপ্ৰাণিত কৰিব, যিয়ে আপোনাৰ সামাজিক জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা 3। এইবাৰ জনাব ওলাইছোঁ বৃষ ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত বৃষ ৰাশিৰ লোকৰ বাবে বহু দিশত বিশেষ। এই দিনটোত আপুনি যি কামেই নকৰক কিয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি অধিক আত্মবিশ্বাস লাভ কৰিব, যিয়ে আপোনাক সুযোগৰ সঠিক ব্যৱহাৰ কৰাত সহায় কৰিব। সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰক আৰু আপোনাৰ ধাৰণাসমূহ শ্বেয়াৰ কৰক। ই আপোনাৰ সম্পৰ্কসমূহ শক্তিশালী কৰিব। ঘৰত পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ গুৰুত্বপূৰ্ণ হ'ব। পাৰস্পৰিক ক্ৰিয়াকলাপত সংবেদনশীলতা আৰু ধৈৰ্য ধৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ প্ৰয়োজন অনুভৱ কৰিব। শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 10। এইবাৰ জনাব ওলাইছোঁ মিথুন ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোৱে মিথুন ৰাশিৰ বাবে নতুন শক্তি আৰু উৎসাহ কঢ়িয়াই আনিব। আপুনি আপোনাৰ চিন্তাধাৰা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিব, যিয়ে আপোনাৰ সামাজিক জীৱনটোক অধিক সজীৱ কৰি তোলাত সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ প্ৰতি মনোযোগ দিব লাগিব। অলপ শান্তি আৰু ধ্যান কৰিলে আপোনাৰ মানসিক চাপ কমাব পাৰি। এই সময়ত আত্মসমালোচনা কৰাৰ সময়। আজি আপোনাৰ কেৰিয়াৰত কিছুমান নতুন সম্ভাৱনাও বিচাৰি পাব পাৰে। সহকৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ কৌতূহলী স্বভাৱৰ সুবিধা লওক আৰু নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰক। সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ শক্তি বৃদ্ধি পাব। শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা হৈছে 5। এইবাৰ জনাব ওলাইছোঁ কৰ্কট ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত কৰ্কট ৰাশিৰ লোকৰ বাবে আত্মসমালোচনাৰ দিন। আপুনি হয়তো আপোনাৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ বান্ধৱীৰ সৈতে অধিক সময় কটাবলৈ ইচ্ছা অনুভৱ কৰিব পাৰে। এই সময়ত আপুনি আপোনাৰ অনুভৱ গভীৰতা বুজিব পাৰিব আৰু সম্পৰ্কক মজবুত কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰ ধৈৰ্য বজাই ৰাখক, কিয়নো কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ যোগাযোগ দক্ষতাৰ ওপৰত কাম কৰক আৰু এই সময়ছোৱাত দলৰ সৈতে একেলগে কাম কৰক। আপোনাৰ সৃষ্টিশীল ধাৰণাবোৰ শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, কিয়নো আপোনাৰ চিন্তাই আনক অনুপ্ৰাণিত কৰিব পাৰে। স্বাস্থ্যৰ সচেতন হওক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা 1। এইবাৰ জনাব ওলাইছোঁ সিংহ ৰাশি। শ্ৰী গণেশে কয় এই দিনটোৱে আপোনাক বহুত শক্তিশালী আৰু আত্মবিশ্বাস কঢ়িয়াই আনিব। এই দিনটোত আপুনি আপোনাৰ ভিতৰত এক নতুন উৎসাহ বিচাৰি পাব, যিয়ে আপোনাক কামত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। আপোনাৰ সামাজিক জীৱনতো আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু কোনো ধৰণৰ উত্তেজনা নোহোৱাকৈ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটাব। এই দিনটোত আপোনাৰ চিন্তা স্পষ্ট হ'ব, যাৰ ফলত সিদ্ধান্ত লোৱাত সহজ হ'ব। যদি আপুনি নতুন প্ৰজেক্টৰ কাম কৰাৰ পৰিকল্পনা কৰিছে
তেন্তে আজিয়ে সেইটো আৰম্ভ কৰাৰ উপযুক্ত সময়। আপোনাৰ ধাৰণাবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, কিয়নো আপোনাৰ মতামতক মূল্য দিয়া হ'ব। আপোনাৰ আৰ্থিক অৱস্থাৰ কিছু উন্নতিৰ আশা কৰা হৈছে যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাটো ভাল। শুভ ৰং নীলা আৰু শুভ সংখ্যা 11। এইবাৰ জনাব ওলাইছোঁ কন্যা ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোৱে কন্যা ৰাশিৰ লোকৰ বাবে বহু সুযোগ কঢ়িয়াই আনিব। আপোনাৰ চিন্তা ক্ষমতা আৰু বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আপোনাক যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সহযোগিতা কৰিলে আপুনি সফল হ'ব। যদি আপুনি নতুন প্ৰজেক্টৰ কাম কৰি আছে তেন্তে আপোনাৰ কষ্টৰ ফল পাব। ব্যক্তিগত জীৱনত আপোনজনৰ সৈতে সময় কটালে আপোনাৰ মনত শান্তি আহিব। আপুনি আপোনাৰ অনুভৱ পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰা এটা ভাল সুযোগ পাব। এই সময়ছোৱাত আপোনাৰ ব্যক্তিগত সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। স্বাস্থ্যৰ সচেতন হওক। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3। এইবাৰ জনাব ওলাইছোঁ তুলা ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত তুলা ৰাশিৰ লোকসকলৰ নিজৰ সামাজিক জীৱনত নতুন সম্ভাৱনা মুকলি কৰাৰ সময়। আপোনাৰ মনোমোহতা আৰু ব্যক্তিত্বৰ বাবে বহুতে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পাব, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপোনাৰ ভাৰসাম্য আৰু ন্যায্য দৃষ্টিভংগীয়ে আজি যিকোনো মতানৈক্যৰ সমাধান কৰাত সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত আপুনি হয়তো নতুন প্ৰজেক্টৰ কাম কৰাৰ সুযোগ পাব। আপোনাৰ সৃষ্টিশীলতা ব্যৱহাৰ কৰক আৰু আপোনাৰ ধাৰণসমূহ শ্বেয়াৰ কৰক। মনৰ কথা প্ৰকাশ কৰাৰ বাবে এই সময় অনুকূল, যাৰ ফলত আপোনাৰ কঠোৰ পৰিশ্ৰম সৃষ্টি লাভ কৰাত সহায় হ'ব। শুভ ৰং বাদামী আৰু শুভ সংখ্যা 6। এইবাৰ জনাব ওলাইছোঁ বৃশ্চিক ৰাশি। শ্ৰী গণেশে কয় যে এই দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে বহুত নতুন সম্ভাৱনা আৰু অভিজ্ঞতাৰে ভৰি পৰিব। আপুনি কামত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰিব। ব্যক্তিগত আৰু পেছাদাৰী সম্পৰ্কত উন্নত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যোগাযোগৰ দক্ষতা উন্নত হ'ব, যিয়ে আপোনাৰ ধাৰণসমূহ আনৰ আগত স্পষ্টভাৱে উপস্থাপন কৰাত সহায় কৰিব। স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব। মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগ বা ধ্যান কৰাৰ চেষ্টা কৰক। আপোনজনৰ লগত সময় কটাওক, ই আপোনাক আভ্যন্তৰীণ শান্তি দিব। পুৰণি মতানৈক্য থাকিলে কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব, এই দিনটোত আপোনাৰ আৱেগ তীব্ৰ হ'ব, কিন্তু কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। শুভ ৰং হৈছে গ্ৰাহ সেউজীয়া আৰু শুভ সংখ্যা 9। এইবাৰ জনাব ওলাইছোঁ ধনু ৰাশি। ধনু ৰাশি লোকৰ বাবে এই দিনটো নতুন সম্ভাৱনাৰে ভৰি পৰা বুলি শ্ৰী গণেশে কৈছে। আপোনাৰ শক্তি আৰু আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ এই দিনটোত আপোনালোকে নিজৰ ধাৰণ ভাগ বতৰা কৰাৰ সুযোগ পাব। আপোনাৰ যোগাযোগৰ দক্ষতা বিশেষভাৱে শক্তিশালী হ'ব, যাৰ ফলত আপুনি আপোনাৰ ধাৰণসমূহ স্পষ্টভাৱে উপস্থাপন কৰিবলৈ পাৰিব। সামাজিক জীৱনতো ক্ৰিয়াকলাপ বৃদ্ধি পাব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সুখ আৰু সন্তুষ্টি লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ, গতিকে নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক। পুৰণি সমস্যা এটা থাকিলে আওকাণ নকৰিব। আৰ্থিকভাৱে এই দিনটো মিশ্ৰিত দিন হ'ব। যিকোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত বিষয়ে ভালদৰে চিন্তা কৰক। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 3। এইবাৰ জনাব ওলাইছোঁ মকৰ ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত মকৰ ৰাশি লোকৰ বাবে ইতিবাচক শক্তি আৰু নতুন সম্ভাৱনাৰে ভৰপূৰ হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মৰম সম্পৰ্ক বজাই ৰখাৰ এই সময়। আপোনাৰ চিন্তাধাৰাত স্পষ্টতা থাকিব, যিয়ে আপোনাৰ কামত অধিক দক্ষতাৰে আগবাঢ়ি যোৱাত সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা শলাগ লোৱাৰ হ'ব, যিয়ে আপোনাক আৰু অধিক প্ৰেৰণা যোগাব। আৰ্থিক দৃষ্টিকোণৰ পৰা নতুন পৰিকল্পনা কৰাৰ সময় আহি পৰিছে। বিনিয়োগ কৰাৰ কথা চিন্তা কৰাসকলে নিজৰ সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰা উচিত। স্বাস্থ্যৰ সচেতন হোৱাটো ভাল। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। শুভ ৰং কলা আৰু শুভ সংখ্যা 12।
এইবাৰ জনাব ওলাইছোঁ কুম্ভ ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত কুম্ভ ৰাশি লোকৰ বাবে বৈচিত্ৰ্যৰে ভৰপূৰ হ'ব। আপুনি আপোনাৰ সৃষ্টিশীলতাক এক নতুন যাত্ৰা দিব পাৰিব। আপোনাৰ ধাৰণা আৰু আদৰ্শত নতুনত্ব থাকিব, যিয়ে আপোনাৰ চৌপাশৰ মানুহক আকৰ্ষণ কৰিব। সহকৰ্মীসকলৰ পৰা পোৱা সমৰ্থন আপোনাৰ কামত সহায় বুলি প্ৰমাণিত হ'ব। নতুন প্ৰজেক্টৰ কাম কৰাৰ সুযোগ থাকিব পাৰে, যিয়ে আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব। ব্যক্তিগত জীৱনতো সুখ থাকিব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। বিশেষকৈ শিশুৰ সৈতে ভাল মুহূৰ্তবোৰ শ্বেয়াৰ কৰক। আপোনাৰ খাদ্যাভ্যাস আৰু ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক। যোগ আৰু ধ্যানে আপোনাৰ মন আৰু শৰীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। আপোনাৰ মিলাপ্ৰীতি আৰু সৃষ্টিশীলতাই এই দিনটোক বিশেষ কৰি তুলিব। এই সময়ত সুবিধা লৈ নিজৰ লক্ষ্য দিশে আগবাঢ়ি যাওক। শুভ ৰং মেজেণ্টা, শুভ সংখ্যা হৈছে 7। এইবাৰ জনাব ওলাইছোঁ মীন ৰাশি। শ্ৰী গণেশে কৈছে যে এই দিনটোত মীন ৰাশি লোকৰ বাবে অতি উত্তেজনাপূৰ্ণ হ'ব। আপোনাৰ অন্তৰ্নিহিত সন্থাই আপোনাক নতুন প্ৰেৰণালৈ লৈ যাব, যিয়ে আপোনাক আপোনাৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। এই সময়ত আপোনাৰ চিত্ৰকলা আৰু সৃষ্টিশীলতা বৃদ্ধি পাব, যাৰ ফলত নতুন ধৰণে চিন্তা কৰাৰ ক্ষমতা লাভ কৰিব। আপোনাৰ আৱেগ গভীৰ আৰু সংবেদনশীল হ'ব, গতিকে নিজৰ লগতে আনৰ প্ৰতিও দয়া আৰু মমতা দেখুৱাবলৈ চেষ্টা কৰক। আপোনজনৰ লগত সময় কটালে আপোনাৰ মনত শান্তি আহিব। যদি কিবা পুৰণি মতানৈক্য আছে তেন্তে সেইবোৰ সমাধানৰ বাবে এইটো এটা ভাল সুযোগ। কৰ্মৰ ক্ষেত্ৰত পৰিকল্পনা ৰূপায়ণ কৰিবলৈ অলপ কষ্ট কৰিব লাগিব পাৰে, কিন্তু ধৈৰ্য ধৰিব। আপোনাৰ এই প্ৰচেষ্টাই ক্ৰমান্বয়ে ফল দিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ যত্ন লোৱাত মনোনিৱেশ কৰক। অলপ জিৰণি আৰু শান্তিয়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সচেতন কৰি তুলিব। শুভ ৰং কমলা আৰু শুভ সংখ্যক 15।